Hey guys, welcome back to my YouTube channel. So moi Joyশ্ৰী এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু ভিডিওটি হেলৈকে চাব আৰু যদি ভিডিওটি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তে সাবস্ক্ৰাইব কৰি দিব। Hey guys, তো আমি এতিয়া যাবলৈ ওলাইছো বালিলেচা কালী মন্দিৰলৈ। হয়তো ইয়াৰ বিষয়ে আপোনালোক বহুতে শুনিছে, কিন্তু আজি ভাবিলো আপোনালোকক দেখাই দিম বুলি, যেহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। তো বলক তেন্তে দেখুৱাই যাম। আৰু আমি এতিয়া গৈ আছো guys, তো আমি আহি পালোহি, এতিয়া ভিতৰলৈ সোমাই যাম। তো এয়া ভিতৰ ভাগ। তো এয়া সভাঘৰ আৰু ওপৰৰ মণিকূটটো নিশ্চয়কৈ দেখিছে চাগে। তো ইয়াৰ মাহাত্ম্য এয়ে যে ইয়াৰ বাৰ অনুসৰি বেলেগ বেলেগ দিশলৈ পৰিৱৰ্তন হৈ থাকে। Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't. তো ইয়াত পুৱা গধূলি দবা খোল বজাই আৰতি প্ৰদান কৰা হয়। খুব ধুনীয়া এটি নিৰল নিস্তব্ধ পৰিৱেশ। তো আমি যিহেতু নিজৰ প্ৰব্লেমবোৰৰ মাজতে সদায় ব্যস্ত হৈ থাকোঁ, তো মাজে মাজে এনেকুৱা শান্তিপূৰ্ণ ঠাইত আহি ভাল লাগে। আপোনালোকো আহিব পাৰে। বলক তেনেহ'লে বেলেগ পিনেও দেখাম। তো ইয়াতে দৰ্শনাৰ্থীয়ে বহাৰ কাৰণে খুব ধুনীয়া ব্যৱস্থা কৰা হৈছে। তো আমি আহি বালিলেচা কালীসাগৰ পুখুৰী পালোহি। তো ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আৰু কাছ দেখিবলৈ পোৱা যায়। তো বলক তেনেহ'লে আপোনালোককো দেখাম। বহুত ডাঙৰ পুখুৰী হয় আৰু এই পুখুৰীৰ যথেষ্ট মাহাত্ম্য থকা বুলিও দেখিবলৈ বা শুনিবলৈ পোৱা যায়। এয়া পুৰা ডাঙৰ ডাঙৰ মাছ। মই যিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। যিহেতু এইটো কালী মন্দিৰ হয়, তো ইয়াত কালী পূজা বহুত ডাঙৰকৈ অনুষ্ঠিত কৰা হয়। লগতে দুৰ্গা পূজা, ভঠেলি, যজ্ঞ আদি উৎসৱো পালন কৰা হয়। আৰু সেই সময়ত বহুত ভক্তবান ৰাইজৰ সমাগম দেখিবলৈ পোৱা যায়। যিহেতু আমি আবেলিকৈ আহিলোঁ, তো ভক্ত ইমান এটা নাই, তথাপিও পুৱাৰ ভাগত বেছিকৈ দেখা পোৱা যায়। তো এয়া আমাৰ সকলোৰে মৰমৰ জুবিন দাক অংকন কৰিছে, আৰু এই অংকন কৰিছে নিপু ডেকাই। যিহেতু নিপু ডেকা এই গাঁৱৰে নিবাসী, তো সকলোৱে তেওঁক লৈ বহুত গৌৰৱান্বিত। আৰু লগতে তেওঁ ছ'চিয়েল মিডিয়াৰ যোগেদিও বহুত সমাদৰ লাভ কৰিছে। তো আমাৰ ফালৰ পৰাও নিপু ডেকালৈ বহুত বহুত শুভকামনা জনালোঁ। তো ইয়াত ভক্তবৃন্দই বহিবৰ কাৰণেও খুব সুন্দৰ ব্যৱস্থা কৰা হৈছে। খুব ধুনীয়া পৰিৱেশ। Hey guys, বৰষুণ বেছি দিয়াৰ বাবে আমি আৰু বেছি ভিডিও কৰিব নোৱাৰিলোঁ।
তো চেষ্টা কৰিছোঁ আপোনালোকক সকলোখিনি দেখাবলৈ। তো আশা কৰোঁ আপোনালোকে ভাল পাব। তো আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।